ওই জমিদাৰৰ ল'ৰা, টোপনিৰ পৰা এতিয়া উঠা নাই নেকি? ওই চাকৰ মোৰ কাৰণে একাপ চাহ লৈ আহ। কি অসভ্য ল'ৰা, দেউতাকক চাকৰ বুলি কয়, তাৰ কপালত কোনোবাই লাট মাৰিবনে? তুমিয়েতো কৈ আছা জমিদাৰৰ ল'ৰা বুলি, তোমাকে তো চাকৰৰ নিচিনা দেখা যায়। হা, কি কৈ আছা? 10টা বাজি গৈছে, এতিয়াও টোপনিৰ পৰা উঠা নাই? টোপনিৰ পৰা উঠি মই কি কৰিম? কাম কাজ কৰিব লাগিব, কাম কাজ কৰি কি হ'ব? টকা পইচা ইনকাম কৰিব লাগিব, টকা পইচা ইনকাম কৰি কি হ'ব? ঘৰ বাৰী কৰিব লাগিব। ঘৰ বাৰী মানে কি হ'ব? যেতিয়া গোটেইবিলাক হৈ যাব তেতিয়াহে টোপনি আহিবা। মই তো এতিয়া কি কৰি আছো? টোপনিহে আহি আছো। ইমান কষ্ট কৰি টোপনি আহিব লাগে নেকি? ঐ ক'ত আছা হে? লাঠিটো লৈ আহ, চুইচেট মই আজি বনাই আছো। মই আহিছো, ৰাতি দি কি কৰিবা? লাঠি দি আজি মা ল'ৰা দুয়োটাকে বনাই দিম। কি কৈ আছা? মই আজি তোমাকে বনাম। ঐ ল'ৰাৰ আগত কিয় মোক অসন্মানি কৰি আছা? ওই মোৰ কাৰণে কিবা এটা লৈ আহ। ঐ চুইচে, কণ্টা বতাছে খাই গৰুৰ ঘাঁহ কাটিবলৈ যা। মই চেলিব্ৰিটি মানুহ, মোৰ এটা ষ্টেটাছ আছে নহয়। তোমালোক দুজনে কথা পাতি থাকা, মই আজি ফুৰিবলৈ যাওঁ। বেটা চোৱা, আজকাল বলে ইউটিউব থেকে বহুত টাকা পয়সা ইনকাম করতে চাও, সেলিব্রিটি হইছাও বলে, তো আঙ্গার রাস্তা দেখা দাও, আমরা ঘুরে বেড়াই, আমরা কিছু একটা করি। হয় রে ভাই, বেড়া চাওয়া বলে সেই রকম সেলিব্রিটি হয়েছে, হাট সিঙি মারি বাজারে যাওয়া হয় না, খালি বলে বেড়া চাওয়া নাম, খালি বেড়া চাওয়া নাম, আঙ্গুর গোড়া রাস্তা দেখে দিনা ভাই। তহঁত দুজন কি কৈ আছা মই বুজিয়ে পোৱা নাই। কিহৰ মই চেলিব্ৰিটি হৈছো? মোৰ ইউটিউব চেনেলত কোনোবাই ছাবস্ক্ৰাইবে নকৰে, লাইক নকৰে, কমেণ্ট নকৰে, শ্বেয়াৰো নকৰে, আৰু মই ক'ৰ পৰা পইচা ইনকাম কৰিম? কারে বেটা চোৱা, তন্নি বলে তোর ভাই বলে বউ দেখতেছে, তুই বলে বিয়া করবি। তহঁত দুজন যে কি মোক উল্টা পাল্টা কৈ আছা মই একোৱে বুজি নাপাওঁ। আজিহে মই ছোৱালী প্ৰপ'জ কৰিব যাম। হ'ব দে মই যাওঁ। আজকে আমি বেড়া চাওয়ার পাঁচ পাইছি না। এজনী ধুনীয়া ছোৱালী চালানে নাই, গাঁৱৰ বোৱাৰী জীয়াৰী হৈ গ'ল খবৰ ৰাখিছেনে নাই? বাহ বেটা চোৱা বাহ, সেই রকম গান গাইছে ভাই। একে খেচ্চৰ চাৱা চালা, এইবিলাক ল'ৰাৰ কাৰণে মই একো কৰিব নোৱাৰিম। এই বেটা চোৱা, মনে মনে কি কইতাছে ভাই? ঐ কুদ্দুছ, তই ইয়াৰ পৰা গুচি যা, মোৰ গাৰ্লফ্ৰেণ্ড আহিব, মই আজি প্ৰেমৰ প্ৰপ'জ কৰিম। ঐ ছোৱালী, মোৰ 4খন অডি আছে, 5খন মাৰ্চিডিজ আছে, আৰু 4টা পেট্ৰল পাম্প আছে। মোৰ লগত বিয়াত বহিবিনে? আৰু মোৰ চৰকাৰী চাকৰি আছে, তুমি হবা মোৰ লগত বিয়া? নাই, মোৰ বয়ফ্ৰেণ্ড আছে, মই তাৰ লগতে বিয়া হ'ম। হা, তোমাৰ বয়ফ্ৰেণ্ড ইমান ধনী নে? তোমাৰ বয়ফ্ৰেণ্ড কিহৰ বিজনেছ কৰে? আহিব লগা দিনত ধেৰ ধনী মানুহ, সি মাস্কৰ বিজনেছ কৰে। গুৱাহাটীৰ 3খন ঠাইত তাৰ দোকান আছে, গণেশগুৰি, আদাবাৰী, চানমাৰী।